Hey guys, welcome back to my channel. আজি মই যাব ওলাইছো অসম সাহিত্য সভাৰ গুৱাহাটীৰ অফিসত। মোৰ ফৰ্ম ফিল আপ আছিলে অসম সাহিত্য সভাৰ যেটো ডিপ্লোমা কোৰ্স থাকে সেইভাবে। সো বহুত বেছি গৰম আছিলে আৰু আমি গৈছিলো স্কুটিত আৰু এই অফিসটো আছে আমাৰ দীঘলী পুখুৰীৰ পাৰত অসম যেটো মিউজিয়াম আৰু ষ্টেট লাইব্ৰেৰীৰ একদম ওচৰতে। ষ্টেট লাইব্ৰেৰীৰ গেটেৰে সোমাই গৈ অকমান সাইডতে আমাৰ সাহিত্য সভাৰ অফিসৰ গেটটো পায় আৰু মই বৰ্তমানটো জব পালো কিন্তু জব নাপাওতে মই ভাবিছিলো যে মই টেটত জব কৰিব লাগিব আৰু এছামিজ মিডিয়ামৰ স্কুলত টেটৰ জব পাবলে যদি আপোনাৰ ক্লাস 9 10 ত এমআইএল হিন্দী থাকে বা এছামিজ নাথাকে তেতিয়া আমাক এই সাৰ্টিফিকেটখনৰ দৰকাৰ হয় ডিপ্লোমাটোৰ আৰু তাৰ বাবে মই এডমিশন লৈছিলো আৰু আমি বৰ্তমান আহি পেলো সাহিত্য সভাৰ অফিস। অসম সাহিত্য সভাৰ গুৱাহাটীৰ কেম্পাছটো দেখিবলৈ খুবেই ধুনীয়া আৰু লগতে বহুত বেছি পৰিষ্কাৰ। মই ওপৰলৈ গৈ পেলাই মোৰ ফৰ্মখন সাবমিট কৰিছো আৰু মেম এজনীয়ে ৰিসিপ্ট দিছে। তাৰ পিছত আমি ঘৰলৈ উভতি আহিছো। আৰু গৰমটো ইমান বেছি আছিলে মানে আমাৰ এৰিয়াতকে চাগে গুৱাহাটীৰ ফালে বেছি গৰম হয় যেন ফিল হৈছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত যিখিনি সুগাৰ কেন ষ্টল আছিলে তাত আমি ৰৈ পেলাই অকমান সুগাৰ কেন জুস খালো আৰু এক খুৰাজনে সুগাৰ কেন জুস আমাক ফ্ৰেশলি প্ৰিপেয়াৰ কৰি দিছে আৰু ফাৰ্ষ্টতে আমাৰ ভাইটি খালে তাৰ পিছত মই অকমান টেষ্ট কৰিলো আৰু ইটখিনি মানে ইমান বেছি টেষ্টিটো ক'বই নালাগে লগতে ৰিফ্ৰেছিং হয় আমাৰ গৰমখিনি লগালগ মানে ঠাণ্ডা পৰি গ'ল আৰু এয়া ভাইটি খাইছে আৰু মই অকমান টেষ্ট কৰি ললো আৰু তাৰ পিছত বৰষুণৰ বাবে দীপৰ বিলত পানী একদম ভৰ্তি আছিল আৰু দেখিবলৈ কিমান ধুনীয়া লাগি আছিল আৰু আহি আমাক বাটত পালে বৰষুণে আৰু আমি যেহেতুকে ৰেইনকোট লৈ গৈছিলো আমি পিন্ধিলো ৰেইনকোট। মোৰ বৰষুণ ইমান বেছি দিয়া নাছিলে কিন্তু কি হয় মানে অলপকে জিকি ঘৰ পালৈকে তো গোটেই জিকিম তাৰ বাবে আমি ৰেইনকোট পিন্ধি ললো আৰু তাৰ পিছত আমি জলদি ঘৰ আহি পালো আৰু এয়া যে বাটত বন্ধা আছে গাইজনী এইজনী আমাৰে লক্ষ্মী গাই আৰু আপোনালোকে এই বোৰিং ভিডিওটো যদি ভাল পাইছে মানে ভাল পোৱাটো চান্স নাই যদি ভাল পাইছে যদি ইয়ালৈকে চাইছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই এনেকুৱা ভিডিও ফিউচাৰলৈ দিবলৈ ট্ৰাই কৰিম মানে মই ৰেগুলাৰ হ'ব পৰা নাই কিন্তু অকমান মানে কেতিয়াবা কিবা কৰিলে মই ভিডিও দিওঁ ইউজুৱেলি তো বিজিয়ে থাকো সো যেতিয়াই টাইম পাওঁ তেতিয়াই দিওঁ আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং সি ইউ ইন দ্য নেক্সট ব্লগ বাই বাই প্লিজ সাবস্ক্ৰাইব কৰি দিব।